এয়া চিকেন মেৰিনেট কৰি ৰাখিছিলোঁ মই ভিডিঅ' কৰিবলৈ পাহৰি গ'লোঁ একদম একো নাই ব্ৰইলাৰ চিকেন হয় ইয়াতে টেঙা দৈ আদা নহৰু পেষ্ট নিমখ বাছ অলপমান ক্ৰীম সেনেকৈয়ে ধুনীয়াকৈ সানি অলপমান নেমুও দিছিলোঁ দেই সানি প্ৰায় মই 2 ঘণ্টামান থৈ দিছিলোঁ এতিয়া হৈ গ'ল পোলাও বনাম ফ্ৰাই কৰি ল'ম প্ৰথমতে তাৰপিছতে পোলাও বনাম দেখাই থাকিম বাৰু এতিয়া বলক এক পিচকৈ ফ্ৰাই কৰি যাওঁ আৰু এটা বস্তু দিছিলোঁ এটা কণী ভাঙি দিছিলোঁ ইয়াতে মই ক'বলৈ পাহৰি গৈছিলোঁ এটা কণী ভাঙি দিছোঁ আৰু এইপিনে আছে হাঁহ এইপিনে চিকেন ফ্ৰাই আৰু এইপিনে মছলা ভাজি আছোঁ হাঁহৰ বাবে হাঁহৰ মাংস মছলা মই ৰেডি কৰি আছোঁ আনফালে বাইদেৱে বনাই আছে মাছ গাহৰি মাংস তন্দুৰ চিকেন এইপিনে বাইদেৱে বনাই আছে কি বনাই আছে মনিবা পৰ্ক বনাইছোঁ একদম তিতাবৰ পৰ্ক ন স্পেচিয়েল মোৰ পঞ্চায়ত অফিচৰ একদম স্পেচিয়েল পৰ্ক হয় এইটো স্পেচিয়েল অকেজনত মানে বাইদেৱে আনিবই আৰু এইটো খুৱাবলৈ তেলৰ চপৰাটো চাওক আৰু এইপিনে মেৰিনেট কৰি থোৱা আছে চিকেন বিহু খোৱাহে কথা আৰু এইটো মাছৰ তেল কি ধুনীয়া ন মা বিৰাট ধুনীয়াহে সঁচাকৈ ন এইটো হাতীৰ দাঁত এইপিনে মাছ হ'ব কিহৰ লগত গাহৰি কিহৰ লগত হ'ব মই জানিবা মাছ আজি টেঙা দিহে বনাম গাহৰি চাহৰি ধৰি আছে আধা বনি আছে এয়া আধা আছেই কৃষ্ণ মাও এয়া কেতিয়া শেষ হ'ব নাজানো দেই তোমালোকেহে জানা মইতো নাখাওঁ নোখোৱা মানুহে নাজানে মই এইটো নাজানো আৰু হাঁহো নাখাওঁ গাহৰিও নাখাওঁ দেই মায়ে অকল মাছ খাব অকল মাছ খাম উৰুকা যিহেতু খোৱাৰে কথা আৰু সকলোৱে ঘৰৰ মানুহখিনি মিলিজুলি এসাঁজ খাম মিলিজুলি বনাই আছোঁ এইপিনে মই বনাইছোঁ আনফালে বাইদেৱে বনাই আছে তেনেকেই সকলোৱে মিলিজুলি খাই বৈ বিহুটো পাৰ কৰিম আৰু আপোনালোকে কিদৰে আয়োজন কৰিছে জনাব এতিয়ালৈকে ৰাখিছোঁ আকৌ লগ পাম